ঐ পোৱালি আজি কি কৈছ তই এয়া আজি পৰিৱেশ দিব বুলি নাজানো নেকি কি পুলি আনিলি এটো বৰডাঙা আমি ৰুব লাগে তেতিয়াহে আমি এই পৃথিৱীত জীয়াই থাকিবলৈ পাম এতিয়া দিব বাই গুড মৰ্নিং হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱসৰ দিনা আজি এতিয়া পুৱা প্ৰায় 7 মান বাজিছে আৰু মই শুই উঠি ব্ৰাছ কৰি এতিয়া মোৰ সেইটো ভাগিন আমি দুটাই আজি এই বিশ্ব পৰিৱেশ দিনটোত আমি এটা পদক্ষেপ লৈছোঁ আৰু পদক্ষেপটো হ'ল আজি আমি গছপুলি ৰোপণ কৰিম গতিকে পৰিৱেশ বুলি ক'লে আমি গছপুলিহে মেইন আমি পৃথিৱীখন আমি জীয়াই ৰাখিবলৈ হ'লে আমি প্ৰথম কথা আমি গছপুলি আমি ৰুব লাগিব গছ থাকিলে মানুহ থাকিব গতিকে আজি আমি গছপুলি ৰোপণ কৰিবৰ বাবে ওলাই আহিছোঁ মোৰ লগত ভাগিন আছে আৰু এজন আছে এইটো কাম নাই এইটো গতিকে আমি আজি এতিয়া গছপুলি ৰুম আৰু আপোনালোকক দেখুৱাম আৰু আপোনালোকে পাৰিলে পৰাপক্ষত গছপুলি ৰুৱক আৰু প্ৰথমতে কৈছোঁ আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে যদি নতুন প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বেলটো অল কৰি প্ৰেছ কৰি দিয়ক যেতিয়া মই যেতিয়া ভিডিঅ' দিম আপোনালোকলৈ আপোনালোকে তেতিয়াই মোৰ ভিডিঅ' প্ৰথমতেই চাবলৈ পাব গতিকে আমি পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ লেটছ গো হাই এটা কৈ দিয়া হাই আজি কি আজিৰ দিনটো আমি কি কৰিম গছপুলি ৰুম ন ব'লা এই আপোনালোকে দেখিছে মই গাত খান্দি আছোঁ আৰু এইটো চোতালত ৰোৱা হৈছে বিশেষভাৱে আমি চোতালতে ৰুবলৈ চেষ্টা কৰিছোঁ অনুপুলি নহয় আমি পুলিকেইটা আছে আমাৰ লগত আছে তো আপোনাৰ অলপ লেলি কৰি গৈছে একো নাই এইফালে দেখা কেমেৰাটো এইফালে দেখা মোৰফালে দেখা ওলাইছোঁ নাই মই এটা আমাৰ বগৰী পুলি আছে আৰু মিনি পুলি এইকেইটা আজি ৰোপণ কৰিম আৰু এইকেইটা পুলি বিশেষভাৱে একো নাই বা আমি চোতালটো ৰুব পাৰিম চেষ্টা কৰিম ইয়াক সিহঁতক বচাবলৈ আৰু ধুনীয়াকৈ আমি আপডাল কৰি প্ৰতিদিনে আৰু যদি এই পুলিকেইটা আমাৰ বাচি যায় আপোনালোকক মই পুলিকেইটাৰ বিষয়ে আজি 2 বছৰ বা 3 বছৰ পাছত এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম প্ৰায় আমাৰ সময় হৈ গৈছে আমি গছপুলি ৰুম গাঁত খানি হৈ গ'ল এতিয়া ধুনীয়াকৈ ভাগিনজনে ৰুবৰ কাৰণে আৰম্ভ কৰিছে দুইজনে আমাৰ কৃষ্ণ প্ৰভু আশীৰ্বাদ যাতে পুলিটো আমাৰ বাচিব লাগে পৰিৱেশ সুৰক্ষাৰ বাবে আমি পুলিটো আগবঢ়াই দিবলৈ গতিকে ইয়াত প্ৰতিপালন কৰিব পাৰিব লাগে আৰু অনাগত দিনত অকল পৰিৱেশ দিৱস বুলিয়ে নহয় যে পৰিৱেশ দিৱসৰ দিনাখনে যে গছপুলি ৰুব লাগে তেনেকুৱা কোনো কথা নাথাকে গছ আমি এনেও ৰুব লাগে মানে আমি যিকোনো টাইমতে আমি গছ ৰুব লাগে কাৰণ আমি গছ গছনি থাকিলেহে আমি জীয়াই থাকিম আমি বেলেগ পুলি ৰুই আছিলোঁ বগৰী এনেকৈ কৰি আৰু খবৰ এটা পালোঁ যে ইয়াতে বৰটেঙা পুলি গজি আছে আৰু সেই বৰটেঙা পুলিকেইটাৰ আপডাল নকৰি কেতিয়াও মানে সি নেবাচে গতিকে আমি উঘালি লৈ গৈছোঁ আমি তাত ধুনীয়াকৈ ৰুম সংৰক্ষণ কৰি ধুনীয়াকৈ ৰুম ঢাপত আৰু চাই থাকক আপোনালোকে বৰটেঙা পুলি ন যা এইবিলাক থৈ লওক ধুনীয়াকৈ থওঁ কাষ চাইডত সেইখিনি থওঁ পাতত মাৰি দিয়ে নহয় পুলি আনিলি ক'ত পালি এইফালে কচু এদম আছে মানুহ এটা জনাই দিছে তাতে আছিলে সেয়া খান্দি আনিছোঁ কচুটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰি হয় নাই গতিকে এতিয়া ক'ত ৰুবি এতিয়া এই পানী আহিব নহয় এতিয়া ঢাপতে আহিব লাগিব অঁ তেতিয়া ঢাপত ৰুলে বাচি যাব পানী নাপালে বাচি যাব ন ঠিক আছে আহি যাব
গতিকে আজি আপোনালোকক দেখুৱালোঁ এই বিশ্ব পৰিৱেশৰ দিনটোত গছপুলি কেইজোপামান ৰুই আৰু মোৰ লগত আছে এয়া কণ কণ সৰু সৰু ল'ৰা ছোৱালী সিহঁতে ধুনীয়া এটা পদক্ষেপ লৈছে আৰু ময়ে কৈছোঁ বাৰু কিন্তু আমাৰ 1 নম্বৰ এই ভাগিনজনে মোক কথাষাৰ ক'লে আৰু সি ৰুইছে আৰু আমাৰ এই ছোৱালীজনী আৰু 2জনী ৰুইছে আৰু এতিয়া অলৰেডি প্ৰায় হৈ গৈছে গতিকে